নমস্কাৰ বন্ধুসকল সফল লোকসকলৰ দৈনন্দিন জীৱনৰ যি দৈনিক ৰুটিন সেইসমূহ আপোনালোকলৈ আজি মই আগবঢ়াই দিম। যেনে ভাল টোপনি। সফল লোকে প্ৰতিদিনে 7-8 ঘণ্টাত টোপনি যায়। তেওঁলোকে ব্যায়াম কৰে, দৈনন্দিন ব্যায়াম কৰে, যেনে খোজ কঢ়া, দৌৰা বা জিমলৈ যোৱা। হেল্থি ডায়েট লয়, ফল মূল, শাক পাচলি, প্ৰটিনযুক্ত স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰে। তেওঁলোকে দৈনন্দিন ধ্যান কৰে, যাৰ ফলত মানসিক চাপৰ পৰা হাত সাৰিবলৈ সহায় কৰে। তেওঁলোকে প্ৰতিদিনে নিজৰ চিন্তা আৰু অভিজ্ঞতা লিখে, যাৰ ফলত তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহায় হয়। তেওঁলোকে প্ৰতিদিনে কিছু সময় পঢ়া শুনাত কটায়, যাৰ ফলত তেওঁলোকে নতুন জ্ঞান আৰু ধাৰণা লাভ কৰাত সহায় কৰে। তেওঁলোকে নিজৰ সময়ক ফলপ্ৰসূভাৱে পৰিচালনা কৰে, যিয়ে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। তেওঁলোকে ইতিবাচক চিন্তা কৰে, যিয়ে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। ছাপোৰ্ট নেটৱৰ্ক। তেওঁলোকে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক গঢ়ি তোলে, যিয়ে তেওঁলোকক সমৰ্থন দিয়ে। লক্ষ্য নিৰ্ধাৰণ। তেওঁলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰে আৰু সেইবোৰ লাভৰ বাবে কাম কৰে। সফল মানুহৰ আন কিছুমান অভ্যাস হ'ল, যেনে তেওঁলোকে নিজৰ স্বাস্থ্যৰ যত্ন লয়, তেওঁলোকে নিজৰ কাম ভাল পায়, তেওঁলোক নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰে। তেওঁলোকে সদায় নিজকে আপডেট কৰি ৰাখে, তেওঁলোকে নিজৰ সম্পৰ্কক মূল্য দিয়ে।